অসমীয়া ৰচনা গ্ৰন্থমেলা আৰম্ভণি সময়ৰ পৰিৱৰ্তন সাপেক্ষে উদ্যোগ মেলা বস্ত্ৰমেলা আদিৰ লগতে গ্ৰন্থমেলায়ো এক বিশেষ স্থান গ্ৰহণ কৰি আহিছে। মেলা অৰ্থাৎ মানুহৰ মিলন উৎসৱ। গ্ৰন্থমেলা হ'ল শিক্ষিত মানুহৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ এক অপৰিহাৰ্য অনুষ্ঠান। আমাৰ দেশত সৰ্বপ্ৰথম 1960 চনত কলিকতাত গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। অসমৰ প্ৰথম গ্ৰন্থমেলাখন 1983-84 চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা অনুষ্ঠিত হৈছিল। গ্ৰন্থ আৰু গ্ৰন্থমেলা গ্ৰন্থ হ'ল মানৱ জীৱনৰ এক অমূল্য সম্পদ, যাৰ দ্বাৰা আমি আমাৰ জ্ঞানৰ বিস্তাৰ সাধন কৰিব পাৰোঁ। গ্ৰন্থমেলাত বিভিন্ন লেখক, পাঠক আৰু প্ৰকাশকৰ মিলন সংযোগ ঘটে। লগতে সমাগত হয় বিভিন্ন গ্ৰন্থ কিনোতা আৰু বেচোঁতাৰ। গ্ৰন্থ চেতনা গ্ৰন্থমেলাই মানুহৰ মনত গ্ৰন্থ চেতনাৰ সৃষ্টি কৰে। গ্ৰন্থ বিপণীবোৰত ধুনীয়াকৈ সজাই থোৱা কিতাপবোৰে পঢ়োতাক আলোকিত কৰে। লগতে এইদৰে একেঠাইতে হোৱা কিতাপৰ বিনিময়ে পাঠকক মনে বিচৰা কিতাপ পাবলৈ সহায় কৰে। গতিকে গ্ৰন্থমেলাসমূহত সকলো বিষয়তে একেঠাইতে গ্ৰন্থ লাভ কৰাটো গ্ৰন্থপ্ৰেমীসকলৰ বাবে সৌভাগ্যৰ কথা। অসমৰ প্ৰধান চহৰৰ লগতে আজিকালি সৰু সৰু চহৰবোৰতো গ্ৰন্থমেলাৰ আয়োজন কৰা দেখা যায়। কোনো কোনো প্ৰকাশকে নিজাববীয়াকৈও গ্ৰন্থমেলা আয়োজিত কৰে। তাৰোপৰি গ্ৰন্থমেলাসমূহত বিভিন্ন আলোচনাচক্ৰ, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা আদিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গ্ৰন্থমেলাই কিতাপ পঢ়িবলৈ আগ্ৰহ নথকা সকলকো কিতাপ পঢ়াৰ বাবে হেঁপাহ জগায়। বৰ্তমান দিনত ধৰ্মীয় নতুবা সাহিত্য সভাৰ অধিৱেশন আদিত গ্ৰন্থমেলাৰ আয়োজন কৰা দেখা যায়। তাৰোপৰি গ্ৰন্থমেলাত শিশু সাহিত্যৰ কিতাপবোৰ আকৰ্ষণীয় ৰূপত সজাই থোৱাৰ বাবদ শিশুসকলেও কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহীল হৈছে। জাতীয় গ্ৰন্থন্যাসে গ্ৰন্থ প্ৰকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰাৰ বাবে এই সংস্থাটোৱে কৃতিত্ব অৰ্জন কৰিছে। সামৰণি যিকোনো বিষয়ক মানুহক অৱগত কৰাৰ উত্তম মাধ্যম হ'ল গ্ৰন্থ, আৰু সেই গ্ৰন্থ প্ৰকাশৰ অৰ্থই মানৱ মনীষাৰ প্ৰসাৰ। গ্ৰন্থমেলাৰ জৰিয়তে মানুহৰ মাজত সাহিত্যকে মুখ্য কৰি মানৱ চিন্তাৰাজিৰ বিস্তাৰণ ঘটায়। ধন্যবাদ।